তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। সকলোকে কাতি বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটোৱেই হ'ল তুলসী গছৰ গধূলি, নহয়নে? আধ্যাত্মিক নীতি নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানত মাহ প্ৰসাদৰ শৰাই নিবেদন কৰি তুলসী দেৱীৰ নাম লোৱা হয়। ধূপ ধূনাৰ সুবাস বতাহত বিয়পি থাকে। চুবুৰীবোৰত হৰিনামৰ ধ্বনিয়ে আকাশ বতাহ কঁপায়। ঘৰে ঘৰে গৈ ল'ৰা ছোৱালীহঁতে তুলসী তলত নাম গায় আৰু প্ৰসাদ গ্ৰহণ কৰে। কাতি বিহুৰ মূল উপাদানস্বৰূপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে বৰ উপকাৰী। সাম্প্ৰতিক বিজ্ঞানে তুলসী গছৰ উপকাৰী উদ্ভিদ বুলি স্বীকৃতি